ডিফু লামডিং পথৰ সমীপত তামোলবাৰী বনাঞ্চলত অবৈধ দখলদাৰী ঘৰ উচ্ছেদ বন বিভাগৰ। ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাবত ASTC APSLC যৌথ সংবাদমেল এক হোৱাৰ পথত দুই ৰাজনৈতিক দল হ'বলগা শান্তি চুক্তিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া পাইছোঁ বিতং বাতৰিলৈ। ভূমি দখলৰ নামত কাৰ্বি আংলং সাহিত্য পৰিষদৰ সংৰক্ষিত বনাঞ্চলসমূহত যথেমতে গছ কাটা কাৰ্য অব্যাহত থকা বনাঞ্চল ক্ৰমে টকলা হোৱাৰ পথত। এনে অৱস্থাৰ পৰা হাত সৰা নাই ডিফু লামডিং পথৰ সমীপৰ তামোলবাৰীত। বুধবাৰে জিলা বন বিভাগে আইনগত পদক্ষেপ গ্ৰহণ কৰি দখলদাৰীয়ে নিৰ্মাণ কৰা ঘৰসমূহ উচ্ছেদ অভিযান চলাই জিলা বন বিভাগে। দেশত অব্যাহত থকা কৰোনা প্ৰতিৰোধৰ বাবে প্ৰায় লকডাউনহীন পৰিস্থিতি একাংশ লোকৰ বাবে হ'ল সোণালী সুযোগ। বনকৰ্মী হেৰেঙা উপস্থিতিত একাংশ ভূমি দখলদাৰীয়ে নিশা ভাগত গছ কাটি তামোলপুৰ বনাঞ্চল ধ্বংস কৰাৰ লগতে ক্ৰমাৎ অঞ্চলটোত কাঠফুলাৰ দৰে এটা এটাকৈ নতুন জুপুৰি গঢ় লৈ উঠে, ঘৰ বাৰী গঢ়ি উঠে। ইমানেই নহয়, বৃহত্তৰ অঞ্চলটোত কেইবাটাও গাঁও গঠনৰ বাবে ইতিমধ্যে চূড়ান্ত প্ৰস্তুতি হৈছে। এনে প্ৰেক্ষাপটত বৃহৎ এলেকাত দখলদাৰীক উচ্ছেদৰ বাবে জিলাখনৰ কেইবাটাও বনাঞ্চলিক বিষয়া কৰ্মী মিলি গ্ৰহণ কৰিব লগা হ'ল এই কঠোৰ পদক্ষেপ। আমি অলপ কেইটামান ঘৰ ভাঙিলোঁ, কিন্তু আকৌ কেইদিনমান পিছত অলপ আৰু যোৱাৰ পিছত আকৌ তেওঁলোকে আকৌ আৰম্ভ কৰিছে এনেকুৱা বনাবলৈ। তেতিয়া সেইকাৰণে আজি আমি অল ৰেঞ্জ আমি মিলি পেলাই কম্বাইন কৰি ইষ্ট ৱেষ্ট ডিভিজন কম্বাইন কৰি আজি আহিলোঁ। আহি পেলাই আমি গোটেইখিনি যিমানখিনি আকৌ পাইছোঁ আজি আমি ভাঙি গৈ আছোঁ ৰাস্তা কিনাৰে। এতিয়া এইখিনিয়ে আৰু আমাৰ আজি মানে যিটো আমাৰ উদ্দেশ্যটো, যে আমাৰ এইখিনি আমাৰ যিটো ইমান মানে ইয়াত ধুনীয়াকৈ একদম গছ গছনি আছিলে, সেইবিলাক তেওঁলোকে মানে লাহে লাহেকৈ কাটি মেলি শেষ কৰিব বিচাৰিছে কিছুমান এই মিছক্ৰেণ্টছবিলাকে। তাতে মানে তেওঁলোকৰ উদ্দেশ্যটো জানো, আৰু তেওঁলোকে ইয়াতে লাহে লাহে বহিব আৰু গছ কাটিখিনি তেওঁলোকে খালী কৰিব ঠাইটো, পিছত আৰু মানে তেওঁলোকে ঘৰ সজাব পেলাই পিছত থাকিব চেষ্টা কৰিব। সেইকাৰণে এতিয়া আমি যিমান পাৰিছোঁ আমি ইনিচিয়েল ষ্টেজতে আমি মানে এইখিনি কণ্ট্ৰল কৰিব চেষ্টা কৰি আছোঁ যিমান পাৰে। আৰু যদিও আমাৰ ফ'ৰ্চটো কম আছে, আমাৰ বেচিকেলি আমাৰ আৰ্মছ ফ'ৰ্চটো নাই আমাৰ হাতত, সেইকাৰণে আমাৰ অলপ প্ৰব্লেম হয়। আৰু আমাৰ যিটো নিয়াৰেষ্ট কেম্পটো আছে তেওঁলোকৰো মানে ষ্টাফ বহুত শ্বৰ্ট আছে, আৰু ইয়াত মানে কোনো আৰ্মছ পাৰ্টি নাই। এইটো কাৰণে আমাৰ অলপ প্ৰব্লেম হৈছে। আমাৰ চেণ্ট্ৰেল ৰেঞ্জৰ আণ্ডাৰত পৰে এইটো। চেণ্ট্ৰেল ৰেঞ্জত আমাৰ আগতে হোমগাৰ্ড আছিলে, কিন্তু হোমগাৰ্ড 4-6জনমান আছিলে। তেতিয়া সেই তেওঁলোকক মানে এই বৰ্ডাৰৰ টেনশ্যনৰ কাৰণে আমাৰ এই নাগালেণ্ড বৰ্ডাৰত তেওঁলোকক লৈ যোৱা হৈছে। আৰু আপোনালোকে সেইটো নিউজটো পাইছে সেই কি হৈছিলে তাতে। সেইকাৰণে বৰ্তমান আমাৰ হাতত হোমগাৰ্ড নাই, আমি বেলেগ ৰেঞ্জৰ পৰা হায়াৰ কৰোঁ। সেইকাৰণে আমাৰো অলপ ফটকৈ ডিউটি যোৱাত অলপ অসুবিধা হয়, কাৰণ আমাৰ ষ্টাফ কম, ষ্ট্ৰেং কম। আৰু এনেকুৱা চিটুৱেশ্যনত মানে যোনটো মানে তেওঁলোকে মানে সিহঁতে মানে পূৰা কিবাকৈ যিটো পাৰ্টিবিলাক আহে তেওঁলোকৰ লগত আমাৰো অলপ দিগদাৰ হয়। বহুত ডাঙৰ লাৰ্জ গেডাৰিং হয় ইয়াতে, তেতিয়া আমিও ফটকৈ টেকল কৰাটো প্ৰব্লেম হয়। সেইকাৰণে আজি আমি পুলিচৰো সহায় লৈছোঁ। আজি আমাৰ বৰলাংফেৰ পুলিচৰ OC নিজেই আমাৰ লগত আছে, জইণ্টলি আমি কৰিছোঁ। আৰু আজি নিউজ টেক্স ৰিপৰ্ট কাট নিউজ। ASTC APSLC যৌথ সংবাদমেলত দুই আঞ্চলিক ৰাজনৈতিক দলে অতি শীঘ্ৰে এক হোৱাৰ বাবে দিলে ইংগিত। নতুন দিল্লীত ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত কেন্দ্ৰীয় চৰকাৰৰ হ'বলগা শান্তি চুক্তি সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ। ৰহাত নৃশংস হত্যাৰ বলি হোৱা চুমিলা ৰংহাংপীৰ মৃত্যুৰ তদন্ত CBI হাতত দিয়াৰ সপক্ষে মত প্ৰকাশ। তৃণমূল পৰ্যায়ত হোৱা আলোচনা বিলোচনাৰ অন্তত হোৱা সিদ্ধান্ত অনুসৰি ASTC APSLC এক হোৱাৰ পথত এতিয়া মাথোন যাৱতীয় আনুষ্ঠানিকতাহে মাত্ৰ বাকী। এই কথা স্বয়ং দুই ৰাজনৈতিক দলৰ নেতৃত্বই বুধবাৰে ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত সদৰি কৰে। সংবাদ মেলত দুই নেতৃত্বই মন্তব্য প্ৰকাশ কৰে যে কাৰ্বি আংলং জিলাবাসীৰ বাবে 246 কড় ৰূপায়ণহে অতি জৰুৰী। এই দাবী পূৰণৰ বাবে পাৰ্বত্য জিলাখনৰ এক দীৰ্ঘদিনীয়া সংগ্ৰাম কৰি আহিছে কেৱল এই ধাৰা ৰূপায়ণৰ স্বাৰ্থত।
কিন্তু শেহতীয়াকৈ বৰ্তমান বিজেপি চৰকাৰৰ আমোলত কেন্দ্ৰীয় চৰকাৰে শান্তিৰ চুক্তিৰ আপত্তি দৰ্শাই APSLCৰ প্ৰবক্তা আংটং ইংটিয়ে মতামত ব্যক্ত কৰে যে এই সুযোগতে 246 কৰ ৰূপায়ণৰ বাবে দাবী তুলিব লাগিছিল break mate article 2448 uthake je dok konji ke sab suta lingi ti abiden itu angring ama se thang da long le la pen rada pharmang si kaje prop ji bulutang te rada tunta kachini tu nangji ke arondu aja kongdu asema la so ekot kaje tok pen ke hala kaje tok to ma se ro joji pukali det ke ake hinu no ake menu narsi kui bolake la si ake hinu allah ke charsi tunde rada tunke aposi hala lamdon kache tokatum ake hai pitum chuning rilo article 244A pen aber ke asap ta sunri la pen schedule ka pang duk putang ke la ke asap suta chechak ne standing committee do SDC atum ala joint standing do so ke a constituents plea do ake thomdo SDC KSA KNCA hala takta chiparai lo je resolution and kali sabi in principles make chingki pomelo Kadok kami APSLC pe jokali all regional political parties regional first one isalam non HSDC hala tumta duru na jo system me CPML karakter bang bele nahi CPML bang bele nahi national party political party akoso karakter bang bele nahi hala kasi non ki chengsi bange ke APSLC bange tha conditions abilo ke chingki bom che than bom lo pen amut piala ma bange formally bange non ala ita spokesman stami central committee to top brass do think tank do halak tum pensi kado we decision make enko pen ke on top da nani tu manchi no PHLC ta sik bom no o office nami SDC sik bom ta SDC make non he jong kum chun bang pen mai ta pisu la atum hospital dan discharge mang ele kami non kum ma chilo som se to kong lang som to ko se su bang apon ko yata dale so ma ke chiru me ko আনহাতে সংবাদ মেলখনত উপস্থিত থকা SDC যুৱ মৰ্চাৰ সভাপতি প্ৰেমচন্দ বে অলপতে ৰহা নিসংগ হত্যাৰ বলি হোৱা সুমিলা ৰংহাংপীৰ মৃত্যুৰ তদন্ত CBI হাতত তুলিবলৈ দাবী অনুৰোধ কৰে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক তদন্তৰ নামত বৰ্তমান পোষ্টমৰ্টেমৰ ৰিপৰ্টটো পৰিয়ালৰ হাতত এতিয়াও পৰা নাই এনে পৰিস্থিতি CBI তদন্ত অতি জৰুৰী বুলি মত প্ৰকাশ কৰে সংবাদ মেলত tinang kok la pen la ke sarkar tum ma hin pen ki un e lo tum kan kerai ko modelo failure lo la ke tapi thilo lo business kan tang nai pa asila so ke sa no ta ke ingdu gru ya sam si thek long lo la si non ja se pet chief minister ke hai dr himanta biswa sharma aphan chuning ri lo la so case long investigation ka pang tang kring ji pan pen CBI inquiry abe putam ke ahok pera kang sai ke long pang ke sum kun po la pendak tasme pera ka hai dibura long tame aja kong ji pharang ko pusi ning thelo আনহাতে জিলাখনত শিক্ষক নিযুক্তিৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে দুই দলৰ নেতৃত্বই নিযুক্তি দিবলগীয়া 81 টেট উত্তীৰ্ণ শিক্ষকৰ পদত কাৰ্বি আংলঙৰ শিক্ষিত যুৱক যুৱতীকহে সাহিত্য পৰিষদে অগ্ৰাধিকাৰ দিব লাগে আৰু পূব তথা পশ্চিম কাৰ্বি আংলং অধীনস্থ সমগ্ৰ শিক্ষা অভিযানত 559 পদত অনুষ্ঠিত জনজাতিৰ প্ৰাৰ্থীক দিবলৈ অনুৰোধ কৰে টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা কম হলেও MA BEd আৰু DLEd উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি দিবলৈ পৰিষদৰ সংশ্লিষ্ট কৰ্তৃপক্ষক অনুৰোধ জনায় এই দুই সংগঠনৰ নেতৃত্বই hala kelong dunang ji vega tuam an panung puksi hala amen ga betum handak education la lugo patan ji anang hoi te content po bangke ining samse la pen dak ining kang samse nai aman bangala hello hek muchora tum han ponang ji pusi te ki bilo gente CM tuliram rong hang ake haita batai ning ji lo ra tum quality education ning hang hema we pham senang kan jo batai lo ante alang li quality education ti kenang ji back putan ne thek muchor tuma se appointment pipa phang na ko marks o muchor tuma se appointment ke pipa phang na ko people pa nung ku ke dak ke la ke
quality education ke CM amet hang amase aning hang he tu ang thek plan dat lo la pen jong si hala appointment ki pipon det ki u tum hat appointment pipon det ke la ke kang hon ka jin su ko pine amendment ke pon pulo tang te nili pen ki tuji po bang ke ante hala non tribal mate inglong aso tum handa appointment ki pipon ware ke ko pipon dela হয় আমি দেখুৱাম 43 বছৰ এখন কাঠৰ বুঢ়া দলং এইভাবে যে বিগত প্ৰায় 43 বছৰে এবাৰ হোৱা নাই মেৰামতি অতি সংকটজনক অৱস্থাতে এই কাঠৰ এই বুঢ়া তথা উৱলি যোৱা দলংখনৰ ওপৰেৰে নিতৌ পাৰাপাৰ কৰে 4 কোটি টাপলাং ৰং আলি বৰলাংছো বৰপুং তাৰাপুং আদি কেইবাখনো গাঁৱৰ ৰাইজ চাহক আমাৰ সাংবাদিক পিতৰ তেৰণৰ এই বিশেষ প্ৰতিবেদন দলং নে মৃত্যুৰ ফান নীলি ব্লকৰ পৰা 5 কিলোমিটাৰ নিলগত অৱস্থিত হাপা তেজান নৈৰ ওপৰত আজিৰে পৰা 43 বছৰ আগতে নিৰ্মাণ কৰে এই কাঠৰ দলং বুলি ক'লে হয়তো ভুল হ'ব দলঙৰ নামত দলঙৰ অৱশেষ মাথোন আপোনাৰ আৰু মোৰ দৰে সাধাৰণ নৰমনিছে এই দলংখন দেখা মাত্ৰেই থৰ কপে বুকু কিন্তু নিৰূপায় 4 কোটি ৰঙালী টাপলাং তাৰাপুং বৰপুং বৰলাংছো আদি কেইবাখনো গাঁৱৰ ৰাইজে বিগত 43 বছৰে জীৱন যাত্ৰা কৰি আহিছে দলংখনৰ ওপৰেৰে পাৰাপাৰ কৰি পাণ্ডৱ বিপৰ্জিত এইখন অঞ্চললৈ এই দুখৰ অৱস্থা প্ৰত্যক্ষ কৰিবলৈ তথা পিছপৰা অঞ্চলটোৰ দুখীয়া ৰাইজৰ দুখৰ অৱস্থা চাবলৈ নাহে কোনো ৰাজনৈতিক নেতা তথা পালি নেতা অঞ্চলটোত নাই যাতায়াতৰ বাবে ভাল পথ স্থানীয় ৰাইজে বিচাৰিছে পচা কাঠৰ দলঙৰ ঠাইত এখন RCC দলং অঞ্চলটোৰ বৃহত্তৰ ৰাইজৰ এই আশা পূৰণ হ'বনে laso dilong ke husut ke bonailu lapen api ke lapusi do bom lo laso dilong ta laso ali khuli cheng ke marpani tung lo lapen api ke PWD tung si 1978 aning kan ke lang tung PWD tung si bonailu wars tame lapen non tame kelat bom tame laso dilong non het pen pe lo lasi ke thai ke ding tung phanda chuning ri lo MDC dak itung nilip MDC phanda chuning rilon nitung ke thek ding dong phanta mos amen tung ke dam hai ali pen stamen nitung ke sik sak thek pik asi MDC tung phanda nitung chuning rilo theklong ale thi tum theklong pen alang nitum sami labang so delong ke repairing phan nilitum ka chuning rilo lapen labang so delong ke misen pen na ke bonai pi thegia phansi nilitum chuning rilo abang so delong ke hino ajiding piglo tanon tuanta la sonsi do bomlo to warta lon barikha lo la so to war ke safa pilo gote barikha anta la pusila we are eta bom nangjir bom mo ke la ikdang ikeng dam dorwet sakir dam dorwet lansi la bang so to war ke do chot po la sonsi aningkan si dam bomlo non ki do bom IMEC sita ningkan pho non chok tanglo non ke ciklu yon sir cap ba ciklu yon cap ni si MEC ta do cholo sitami pinier ni an sita MEC sitami abang so to war ke wang welang ba wang lo ta hai mone sita labang so de long ke pinier ni sita la pusi do bom সমস্যা সম্বানিক পিয়টিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Cholo lah pok cukor cincin tenang nak. Igar koi, bong mana? Bang serak thani pok cukor ong. Kopi pon bong. Pipo lo te. Igar koi ni pok cukor elo ti men. Tuwai nang nam bidam thani cica kon elo. Ajo porto lo ke bong. Farmasi cingkir lah pubunan ke. Dam lang no hi kilong beng puji mini. Pok cokor do wai nang pidun tha. Lada ke tok 24/7 open pu. Zero anteng puluman.
Nanglitum Ajat Apor Lapen Ajat Arni Lewang Sitame Nilitum Alon Medical Store ke 24/7 Ingpu Ponlo. Lahen lo Alon Medical Store, Icheng Si Karbiang Bongpen Kang Pucheng Pharmacy. Labangso Pharmacy reke 24/7 Ingpu lapen Ajat adawai le nang jisita ladak long ponikji. Lapen kelong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame Humrig non. Anso se kachini jiaphan aber kipia number along Humrig tame. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং সাহিত্য পৰিষদৰ অধীনস্থ 3 বৰ্ডৰ অধ্যক্ষৰ হাল সলনি এই হাল সলনি ঘটিব মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ অধ্যক্ষ ফিচাৰী ডেভেলপমেণ্ট বৰ্ডৰ অধ্যক্ষ ব্লক ডেভেলপমেণ্ট বৰ্ডৰ অধ্যক্ষৰ পশ্চিম কাৰ্বি আংলঙৰ সামৰেনত 3 জুনত অনুষ্ঠিত হোৱা এক সভাত নৱ নিযুক্তি ৱাৰ্ড অধ্যক্ষসকলক কাৰ্যবাহী সদস্য তথা বিধায়ক ৰূপ সিং তেৰণে একোখনকৈ পহৰে আনুষ্ঠানিক অভিবাদন জনায় উল্লেখ্য মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ তদানীতন অধ্যক্ষ জয় সিং টিছৰ ঠাই তাপাত অঞ্চলৰ আগষ্টিন হানছে ফিচাৰী বৰ্ডৰ অধ্যক্ষ পিতা সিং তকবীৰ ঠাই জয় সিং গ্ৰুপ নতুন অধ্যক্ষ হিচাপে স্থলাভিষিক্ত কৰা হয় আনহাতে ব্লক ডেভেলপমেণ্ট বৰ্ডৰ অধ্যক্ষ চাৰ্লছ টিছৰ ঠাইত এতিয়াও কাকো স্থলাভিষিক্ত কৰা হোৱা নাই বুলি বিধায়ক ৰূপ সিং তেৰণে সাংবাদিকৰ আগত ব্যক্ত কৰে bang thom pe kon da pen pi bang ke enu sarsu tiso pan bang ke alar bang pi pelang noni tunje wai pon thupo la che bahini pharmang alar pi pon lo josing ti solar bang ke da ta palong do litum da agostin hanse phansi pi pon lo la pen pira sing tokbi fishery board development la so chairman bang ke aprang pira sing tokbi alar bang ke da so teng long jo morcha president josing group phansi pi pon patelo la che lang tum ki pi pon còn belong Thomas Council pen là số order bằng si pen lang tum pan hang si lang tum pan tum council pen lang tum pan pajir polo ngichai it ma CM sir Ram Rong Hang la pen ma sir MP Horen Singh be la pen ni tum neng chithai pon thule thot ladak 20 nong mothalang so ST LSC pen kachipe hai pon non hatjong ilit ma sir Rup Singh Teron la pen tum dak 9 nong amreng MSC it mani sang pirina terang pi alang litum kachpaduk pana joini pini labangso minority board welfare angso chairman nili phana piponlo laseneli alang litum phan kat team Karbi Anglong tum phan nili nenga klong pen chorulo lasan uikimi nili phan nangi pipon thai kapot lasini claim kadam kaduk we bangke bidisuri bangke alang tum pen se nili tumta arji pon bompo lanchat local MLA sir alangli kedam tang ML election ahut rat phan ke than ki muma son analong ansu se cherap dun longi phan se langli ka ke mang beni tum hanangi point lo lapen labang so long tum Karbi Anglong CM sir lapen ke MP langli tum sita me il tum MLA tum belang tum chingwai chingsai chikroi sir pen team Karbi Anglong tum ni tum hanangai point ning arong lo labang news desk report kat news বোকাজান আৰক্ষীৰ সফলতা ড্ৰাগছ বিৰুদ্ধে চলোৱা তীব্ৰ অভিযানত শুকানজনৰ ডুমুখিয়াৰ পৰা ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক এক গোপন সূত্ৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্বেশ্বৰ ঠাকুৰীয়াৰ সহযোগত শুকানজানস্থিত ডুমুখিয়াৰ পৰা ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় অসম আৰক্ষী ধৃত সৰবৰাহকাৰীজন হৈছে শুকানজান ডুমুখিয়া চিৰামিলৰ সমীপৰ বাবলু আহমেদ বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে গোপন সূত্ৰৰ ভিত্তিত ধৃত যুৱকজনৰ ঘৰত তালাচী চলাই 11.68 গ্ৰাম ড্ৰাগছ খিনি জব্দ কৰিবলৈ সক্ষম হয় বোকাজানৰ পৰা বিষ্ণু লেখাৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ